নমস্কাৰ। ভৰ দুপৰীয়াৰ এই সময়খিনিত মই মোৰ সকলো বন্ধু বান্ধৱীকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে যাতে ভালেই কুশলে আছে। ভৰ দুপৰীয়াৰ প্ৰতিটো খণ্ডত মই আপোনালোকক এটি কাহিনী শুনাম। আচলতে এইবোৰ কাহিনী নহয়, আমাৰ সমাজত থকা কিছুমান মানুহৰ জীৱন সংগ্ৰাম। বলক তেন্তে আমি কাহিনীটোৰ মাজলৈ যাওঁ। আজিৰ কাহিনীটোত এগৰাকী দুৰ্ভগীয়া নাৰীক কামনাৰ বলি বনোৱা 13জন পাখণ্ডই কেনেদৰে নিজৰ কৰ্মৰ ফল পালে তাকে ক'বলৈ ওলাইছোঁ। আজিৰ কাহিনীটো 2018 চনৰ, কিন্তু এই কাহিনীৰ আৰম্ভণি হৈছিল 2015 চনতে। 2015 চনত উত্তৰ প্ৰদেশৰ গৌৰৱপুৰ নামৰ ঠাইত এহাল পতি পত্নী আছিল। নতুনকৈ বিয়া হৈছিল, পৰিয়ালত আন মানুহবোৰো আছিল। কইনাজনীৰ নাম আছিল ঝৰ্ণা। ঝৰ্ণাৰ শহুৰহঁতৰ পৰিয়ালটো মধ্যবিত্ত আছিল। গিৰিয়েকে মুম্বাইত কিবা এটা কোম্পানীত কাম কৰিছিল। তাৰ বাবে বছৰত মাত্ৰ 2-3 মাহহে ঘৰত আছিল। বাকীখিনি সময় ঝৰ্ণাই পৰিয়ালৰ মানুহবোৰৰ লগতে আছিল। বিয়াৰ 2 বছৰ পাছৰ কথা। ঝৰ্ণাৰ গিৰিয়েকে মুম্বাইত থাকোঁতে তাৰ অলপ চলপ বেমাৰ হৈ থকা বুলি ঘৰত ফোন যোগেৰে জনাই আছিল। এনেদৰে প্ৰায় 5-6 মাহ যোৱাৰ পিছত এদিন সি ককাইহঁতক ফোন কৰি জনালে যে তাৰ অৱস্থা একেবাৰে বেয়া, সিহঁতে তাক লৈ আহিব লাগে। ঘৰৰ মানুহে গৈ তাক লৈ আহিলে যদিও তাক বচাব নোৱাৰিলে। ঝৰ্ণাৰ নিমিষতে সকলো শেষ হৈ গ'ল। তাইৰ কোনো সন্তানো নাছিল, যাক লৈ তাই জীয়াই থাকিব। ঝৰ্ণাৰ পৰিয়ালৰ মানুহৰ মতে ঝৰ্ণাই কুলক্ষণী। তাইৰ কাৰণে সিহঁতে নিজৰ ল'ৰাটোক হেৰুৱালে বুলি ঝৰ্ণাক ঘৰত নাৰাখোঁ বুলি সিদ্ধান্ত ল'লে। ঝৰ্ণাৰ মাকৰ ফালৰো কোনো মানুহ নাছিল। গাঁৱৰ মানুহে তাইৰ শাহু শহুৰক বুজাই অলপ আঁতৰত মাটি অলপ দি তাইক এটা ঘৰ সাজি দিবলৈ ক'লে। সিহঁতে গাঁৱৰ মানুহৰ কথা মতে ঘৰ এটা সাজি দিলে যদিও তাইৰ লগত কোনো ধৰণৰ সম্পৰ্ক ভৱিষ্যতে নাৰাখোঁ বুলি ক'লে। ইয়াৰ পৰাই আৰম্ভ হ'ল ঝৰ্ণাৰ জীৱন সংগ্ৰাম। আগৰ পৰা কোনো ধৰণৰ কাম কৰি নোপোৱা ঝৰ্ণাই 2 পইচা কেনেকৈ ইনকাম কৰিব লাগে নাজানে। কিন্তু তাই খাবলৈ বা পিন্ধিবৰ বাবে নিজে যোগাৰ কৰিবই লাগিব। গাঁৱৰ দুগৰাকীমান অলপ জনা-শুনা মহিলাই তাইক ক'লে যে তুমি ৰেচন কাৰ্ডখন বনাই ল'বা। সেইখন থাকিলে চৰকাৰৰ পৰা ৰেচনটো পাই থাকিবা। লগতে চৰকাৰে বিধৱা মহিলাবোৰকো মাহে মাহে বিধৱা পেঞ্চন দিয়ে। গতিকে এইখিনি সুবিধা কৰিবৰ বাবে কি কি কাগজ পত্ৰৰ দৰকাৰ তুমি গাঁও প্ৰধানৰ ওচৰলৈ গ'লে সকলো গম পাই যাবা। কথা মতেই কাম। ঝৰ্ণা গাঁও প্ৰধানৰ ওচৰলৈ গ'ল। গাঁও প্ৰধানে তাইক ক'লে যে মই মোৰ কামটো কৰি দিম, কিন্তু ইয়াৰ বিনিময় তুমি দিব লাগিব। গাঁও প্ৰধানৰ চকু ঝৰ্ণাৰ শৰীৰটোৰ ওপৰত আছিল। ইমান ধুনীয়া কম বয়সীয়া বিধৱা নাৰী এগৰাকী, তাতে আকৌ ঝৰ্ণাৰ আগে পিছে কোনো আপোন মানুহ নাই। গতিকে এই সুবিধা বেয়া চৰিত্ৰৰ গাঁও প্ৰধানে এনেই যাব দিব নোৱাৰে। ঝৰ্ণাই গাঁও প্ৰধানৰ ইংগিত বুজি পাইছিল। ঝৰ্ণাই মনত দুখ পাইছিল যদিও তাই নিজে নিজে ভাবিলে, আপোন মানুহবোৰেতো মোক বহুত ঠগালে। আগ পিছ বুলিবলৈ মোৰ কোনো এজন নাই। পেটৰ ভোকৰ যন্ত্ৰণা সহ্য কৰি থকাতকৈ গাঁও প্ৰধানৰ এই প্ৰস্তাৱ মানি লোৱাই ভাল হ'ব। তাইক বাধ্য কৰাই গাঁও প্ৰধানে নিজৰ মনৰ কামনা পূৰণ কৰিলে। লগতে তাই যিখিনি কামৰ বাবে গাঁও প্ৰধানৰ ওচৰলৈ গৈছিল সেই সকলোখিনি কাম কৰি দিলে আৰু তাৰ পাছত ক'ত কি কৰিব লাগে তাইক ভালদৰে বুজাই ক'লে। ৰেচন কাৰ্ডখন আৰু বিধৱা পেঞ্চনটোৰ বাবে ঝৰ্ণাই অফিচে অফিচে ঘূৰি ফুৰিবলৈ ধৰিলে। চৰকাৰী সুবিধা এটা ল'বৰ বাবে যে মানুহে কিমান দৌৰিব লাগে ঝৰ্ণাই ভালকৈ বুজি পালে। তাকো টকা পইচা ঘোচ নিদিলে কোনো কাম সোনকালে আগেই নাবাঢ়ে। টকা পইচা দিবলৈ ঝৰ্ণাৰ নাছিল। সেয়েহে তাই মানুহৰ কুচৰিত্ৰৰ বলি হ'ব লগা হৈছিল। তাই এইবোৰ কাম কৰি অলপো ভাল পোৱা নাছিল। নিজকে তাই দুখী দুখী অনুভৱ কৰিছিল। তাই বুজিছিল যে আমাৰ সমাজত ভাল মানুহৰ মুখা পিন্ধি থকা মানুহবোৰ প্ৰকৃততে কেনে চৰিত্ৰৰ। তাইৰ সকলোখিনি কাম হোৱালৈ প্ৰায় 3-4 মাহ লাগিছিল আৰু এই সময়খিনিত তাই 13জন পুৰুষৰ লগত বাধ্যত পৰি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলগীয়া হৈছিল। ভালে বেয়াই দিনবোৰ যাবলৈ ধৰিলে। এদিন ঝৰ্ণাৰ বেমাৰ হ'ল।
2-3 দিন যোৱাৰ পিছত তাই ভাল নোপোৱাৰ বাবে হস্পিটেলত গ'ল। ডক্টৰে দৰৱ পাতি দি পঠালে। সেই দৰৱবোৰ খায়ো তাই অলপো ভাল পোৱা নাছিল। তাইৰতো আপোন বুলিবলৈ কোনো নায়েই। তাই গাঁও প্ৰধানজনক ক'লে তাইৰ অৱস্থাটোৰ কথা। গাঁও প্ৰধানে তাইক আকৌ হস্পিটেলত লৈ গ'ল। এইবাৰ তাইৰ ব্লাড টেষ্ট কৰিবলৈ ক'লে। 3-4 দিন পিছত ব্লাড টেষ্টৰ ৰিপৰ্ট আনিবলৈ গাঁও প্ৰধান নিজে গ'ল। ডক্টৰে ৰিপৰ্টটো চাই গাঁও প্ৰধানক ক'লে যে ঝৰ্ণা HIV পজিটিভ। এই কথা শুনা মাত্ৰকে গাঁও প্ৰধানৰ কাণেৰে ধোঁৱা বাহিৰ হৈ গ'ল। গাঁও প্ৰধানে এই কথা মানিবলৈ মান্তি নহ'ল। ঝৰ্ণাক লৈ বেলেগ এঠাইত আৰু ব্লাড টেষ্ট কৰালে। কিন্তু দুৰ্ভাগ্যৰ কথা তাতো ঝৰ্ণা HIV পজিটিভ বুলি ওলাল। গাঁও প্ৰধানৰ চিন্তাতে ভাত পানী নোহোৱা হ'ল। এই চিন্তা ঝৰ্ণাৰ বাবে নহয়। নিজে যে ইমান দিনে ঝৰ্ণা কামনাৰ বলি কৰি আহিছে, এই বেমাৰ যে গাঁও প্ৰধানৰ নহ'ব তাৰ কোনো মানেই নাই। লগতে গাঁও প্ৰধান এজন বিবাহিত পুৰুষ। তাৰ ঘৈণীয়েকৰো সিমানেই HIV পজিটিভ হোৱাৰ চান্স আছে। ইটো সিটোৰ কাণে কাণে এই কথা ঝৰ্ণাৰ লগত সম্পৰ্ক স্থাপন কৰা বাকী কেইজনৰো কাণত পৰিল। সকলোৰে গাঁও প্ৰধানৰ দৰে অৱস্থা হৈ পৰিল। তাৰে বেছিভাগেই বিয়া বাৰু কৰোৱা মানুহ আছিল। গতিকে নিজৰ লগতে নিজৰ ঘৈণীয়েক কেইজনীৰো বিপদ মাতি আনিলে। গোটেই কেইজনে মনে মনে ব্লাড টেষ্ট কৰি চালে। ঝৰ্ণাক কামনাৰ বলি বনোৱা মুঠ 13 জনেই HIV পজিটিভ ওলাল। অৱশ্যে তেওঁলোকৰ পত্নী কেইজনীৰ কথা ক'তো উল্লেখ কৰা হোৱা নাই। এই যে 13 জন লোক একেলগে HIV পজিটিভ হ'ল, ইয়াৰ কাৰণ কিন্তু ঝৰ্ণা বুলি ডক্টৰে থিৰাং কৰিলে। কিন্তু ঝৰ্ণা কেনেকৈ এই ৰোগত আক্ৰান্ত হ'ল? আচলতে ঝৰ্ণাৰ গিৰিয়েক যে বেমাৰত পৰিছিল তাৰ কোনো পৰীক্ষা নিৰীক্ষা কৰা হোৱা নাছিল। ঘৰৰ পৰা দূৰত মুম্বাইৰ নিচিনা চহৰত আছিল। অলপ চলপ বেমাৰ হৈ থাকোঁতে হয়তো গুৰুত্বই দিয়া নাছিল। আৰু যেতিয়া বেমাৰ বেছি হ'ল ঘৰৰ মানুহে ঘৰলৈ লৈ আহিল। ভালকৈ চিকিৎসা কৰাৰ কোনো সুযোগ নাপাওঁতে ইতিমধ্যে তেখেতৰ মৃত্যু হ'ল। ঝৰ্ণাৰ গিৰিয়েকৰ পৰাই ঝৰ্ণাৰ দেশত এই বেমাৰ সংক্ৰমণ হোৱা বুলি সন্দেহ কৰা হৈছিল। আৰু ঝৰ্ণাৰ পৰাই বাকী 13 জন লোকলৈ এই বেমাৰটো বিয়পি যায়। নাৰীক কেৱল উপভোগৰ সামগ্ৰী বুলি ভবা এইকেইজন বিকৃত মানসিকতাৰ লোকে নিজৰ কুকৰ্মৰ বাবে নিজৰ লগতে নিজৰ পৰিয়ালকেইটাকো বিপদৰ মাজলৈ ঠেলি দিলে। ভৰ দুপৰীয়াত আজিৰ এই কাহিনীটো ইমানতে শেষ কৰিলোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাইছে। আৰু যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্টো কৰিব, যাতে আমাৰ সমাজত ঘটি থকা এনেবোৰ সঁচা ঘটনাক কাহিনীৰ ৰূপত মই আপোনালোকক শুনাব পাৰোঁ। ধন্যবাদ।